নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ' হ'ল। কালি বহুত কষ্ট কৰি ভিডিঅ' অলপ বনাই থৈ দিছিলোঁ, কিন্তু ভিডিঅ'খিনি কি কাৰণে নাজানো গোটেই মোবাইলৰ পৰা মোৰ উৰি গুচি গ'ল। কেইটামান ক্লিপ বাচি থাকিল, সেইকেইটাকে আপোনালোকক দেখাইছোঁ চব। বৰ্তমান আহি এতিয়া আমি লাডুত গৈ পাইছোঁ। কিবা এটা খাই লওঁ বুলি দোকানতে সোমালোঁ, কিন্তু খাম আৰু খোৱাটো দেখুৱাব নোৱাৰোঁ। দোকানতে সোমাইছোঁ, এখন দোকান কিবা এটা একদম খাই লওঁ বুলি ৰৈ লৈছোঁ। আকৌ যাত্ৰা আৰম্ভ কৰিম আৰু লাহে লাহে আমি চাই থাককচোন কিনো হয়। হ'ল আমাৰ যোৰহাট ছায়েন্স কলেজ। বাছ যিহে ৰাস্তা, আহি টিকা বিষাই গৈছেগৈ। যি নহওক আহি যাবই লাগিব, যিটো কামৰ কাৰণে আহিছোঁ সেইটো কাম মানে তাতে হ'ব। আহি আছোঁ আৰু ঠেকেচ খাই আমি ঢেকীয়াখোৱা বনামঘৰৰ ওচৰ পাইছোঁহি। এয়া হ'ল ঢেকীয়াখোৱা বনামঘৰৰ মূল তোৰণ। সকলোৱে সেৱা ভাগ কৰি লওক। এয়া আমি বৰ্তমান উপস্থিত হৈছোঁহি যোৰহাট এন্দুগুৰি বাইপাছত। চাইডে এয়া এইপিনে সোমাই গ'লে টাউন, এইপিনে সোমাই গ'লে আপুনি চিধা তৰাজান বাইপাছ কি বাছ ষ্টেণ্ড ওলাবগৈ পাৰি। সেইপিনে গ'লে এইপিনে হ'ল টাউন। বৰ্তমান আমি যোৰহাট পাই গ'লোঁ, টাউন পাই গ'লোঁ। এতিয়া খোজকাঢ়ি আহি আছোঁ, এতিয়া দোকান বিচাৰি গৈছোঁ, মানে ক'ত পাম নাজানোতো, মানে আহি আছোঁ। দোকান পাই পেলাই আপোনালোকক দেখাম বাৰু। পাবা বুলি এতিয়ালৈকে 3-5মান দিলোঁ, দোকানখনে বিচাৰি পোৱা নাই। যদি কেনেকুৱা লাগিছে খোজকাঢ়ি মানে এনেই গৰম, অলপ বেয়া হৈ গৈছে। বিচাৰি আছোঁ কি আৰু ৰ'ব বাৰু, পাই পেলাই দেখামগৈ বাৰু। এঘণ্টা হৈ গ'ল পোৱাহি, এতিয়ালৈকে দুখনত সোমাইছোঁ, দুখনত কামটো নহ'ল, বেছি দামটো বেছি পালোঁ। সেইকাৰণে এতিয়া আকৌ বিচাৰি আহি আছোঁ। কেতিয়ালৈ পাম ঠিক নাই, আজি ঘৰত যাবলৈ অন্য নহয়। অহা পা বুলি এটাই অকল খাওঁ। যিটো কাম কৰিবলৈ আহিছোঁ কামটো হোৱাই নাই, তাৰ আকৌ খোৱা চিন্তা, সেইকাৰণে খোৱাই ল'লোঁ। আৰু কি হ'ল, আমি এটা জেৰক্স মেচিন আনিবলৈ কালি যোৰহাট গৈছিলোঁ, কিন্তু গোটেই যোৰহাটখন ঘূৰিলোঁ, কিন্তু যিটো মডেল বিচাৰি গৈছিলোঁ এই মডেলটো যোৰহাটত নাপালোঁ। এনেকৈ লাষ্টত গৈ আমি আমগুৰিতে পালোঁ বস্তুটো, আমগুৰিৰ পৰা আনিলোঁ। দেখাম বাৰু, সেইটো ভিডিঅ' বেলেগ এটা ভিডিঅ' বনাম। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব, যাতে আগলৈও ইয়াতকৈ ভাল ভিডিঅ' বনাই যাব পাৰোঁ।